তো গাইজ আজি বলবমৰ কাৰণে হঠাৎ মানে ওলাই দিলোঁ। লগৰ এটা আহি গ'ল, মই ঘৰতে মানে এনেই আছিল। তাৰপিছত লগৰ এটা আহি গ'ল, হঠাৎ বলবম যাব লাগে বুলি পেলাই কৈছে আৰু। তো ওলাই দিলোঁ। এতিয়া চাব পাৰিছে কি ধুনীয়া ভিউ লৈ পেলাই আমি ৰেলেনত মই আৰু লগৰ এটা বহি আছোঁ। লগৰ এটাক মানে ঘৰত আহি পেলাই বিচাৰিছিলোঁ। তো লগৰটোক এতিয়া নাপালোঁ। লগৰটো এই পিছপিনৰ পৰা আহি আছে আৰু লগৰ এটা বহি আছে, এইটো চাব পাৰিছে। তো আমি এতিয়া ক'ত যায় নাজানো। এতিয়া লগৰটো আহি পেলাই মোক কৈছে ব'ল যাওঁ বুলি পেলাই, ময়ো আৰু ওলাই দিলোঁ আৰু ঘূৰি ফুৰি ভাল পোৱা ল'ৰা আৰু। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। গাইজ আমি বলবমৰ কাৰণে ৰেডি হৈ ওলাই গৈছোঁ এতিয়া। গাইজ ফাইনেলি আমি তেজপুৰ আহি পাই গ'লোঁ।
ফাইনেলি জগা আহি পাই গ'লো আমি। লাইফত প্ৰথমবাৰ আহিছোঁ, আহি পাই গ'লোহি বলবমত। বহুত মানুহ। So guys, and guys, এতিয়া আমি ঘৰৰ পিনে যাবলৈ ওলাইছোঁ। शिव शंकर तेरा नशा है चला बस हम बस लेके नाम बोले का रघुमान मैंने मैं कोई ख्याल रोल करके मारा तो दुआ दुआ आँख लाल लगे मुझे पंख बोले से हुआ मिलन तो देखा नाम में शंकर लेके तेरा नाम बाबा जिंदगी ये जी रहा हूँ सब कुछ छोड़ के प्रसाद तेरा पी रहा हूँ। ফাইনেলি আহি পাই গ'লো আমি ক'ত আমনগাঁও আহি পাই গ'লো। এতিয়া আমাৰ গোটেইখিনি বক্স চক্স গোটেইখিনি নমাই আছে। চুলি তুলি একদম অৱস্থা বেয়া, কাপোৰ চাপোৰ বান্ধি লৈ কালিৰ জাৰ্ণি আমাৰ খতম কৰিলোঁ বলবমৰ। তো এতিয়া ঘৰলৈ গৈ আছোঁ, গাড়ীৰ পৰা নামি পেলাই খোজকাঢ়ি এনেকৈ ৰেলৰ ওপৰতে যাম নেকি? এতিয়া ৰেলৰ ওপৰতে যাম। তো ভিডিঅ'টো চাই পেলাই যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ অলপ কৰি দিব।
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে। তো মানে ভিডিঅ'টো ইমানেই আছিলে আৰু।